এই 200 টকাটো দে কিহত 200 টকা আৰে তই যে ৰিচাৰ্জ যে 200 টকা এটা ধাৰ মাৰিলি ছাৰক বিচাৰিলি ছাৰৰ হাতত নাই কাৰণে যে মোৰ পৰা লৈছিল সেই পইচাটো আপুনি পাহৰাই নাই পইচা চবৰ কাৰণেই সমান পইচাই শুবলৈ নিদিয়ে মানুহক লক 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 এই নালাগে লক 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 নেলাগেও ধেমালি কৰিছে নাই মই ধেমালি বুজি নাপাওঁ লক আৰে বেয়াই পালে মানে সি লৈ যাহি ঐ দিয়ক দিয়ক ভৰালৈ নহয় পকেটত দিয়ক এতিয়া তলি পালেগে তেনেকে চাইকেল ৰাখে নেকি মানে ভাল খবৰ এটা দিবলৈ আহিছে কি ভাল খবৰ মোৰ দোকানখন আকৌ খুলিছে নহয় হয় নেকি আকৌ মানে অপেনিঙৰ দিনাই মই সকাম পাতিছো পাতিব লাগে এনেকুৱা কামত মানে বুট মগু ফল আহাৰ যিমান আছে চব কিনি মই ৰেডি কৰি থৈছো খালি এটা বস্তু ল'বলৈ গৈ মই বাৰে বাৰে ঘূৰি ঘূৰি আহিছো কি নাৰিকলটো ইমান দাম বহুত দাম 120 টকা 130 টকা জোৰাই লাগে এতিয়া মই বুদ্ধি এটা ভাবিছো কি আপুনি বাৰু ক'ৰবাৰ পৰা নাৰিকল দুটা চুৰ কৰি আনি দিব পাৰিব নেকি বাৰু দাঁত কুটি এটা সৰাই দিম এই পোৱালি মই ভাবিছো সি মোক সকামলৈ মাতিব তাক নাৰিকল চুৰ কৰি আনি দিব লাগে অসভ্য কৰিব একদম চৰত দাঁত সৰি যাব ভালকে উত্তৰ দিব নহয় নহয় ভালকে উত্তৰ দিব লাগিছে বহুত চেপচেপচনেল প্ৰশ্ন চেপচেপচনেল এক্সেপচনেলটো নহয় না সেইটোৱে আচ্ছা মানে মানুহে যে কৈ চা চৰত দাঁত সুলকাই দিম কেইটা মানুহ আজিলৈকে কেইটা চৰত দাঁত শুইছে মোৰ সাংঘাতিক প্ৰশ্ন এটা সুধি দিলি তই কৰে নে নকৰে প্ৰমাণ চাওঁ নেকি আগুৱাই দে পৰীক্ষা পিছুৱালে কোন বাৰু এই মোৰ ফ্ৰেণ্ড গৰাকী যে মই ঠিকেই অনুমান কৰিছো সংসাৰ ঠিকে চলি আছেনে পুৰা গিৰিয়েক বোলে টোটেলি চেঞ্জ হ'বই যিকেইটা চাট পৰিছে আৰু তেখেতৰ চাগে এতিয়াহে হোম পুৰা নিচিনা লাগিছে বাৰু হওক দিয়ক বেলেগৰ সংসাৰ চিজিল কৰিয়ে সুখ লৈ থাকক এই ফাইলটো দিয়কচোন কোনটো এইটো এইটো ভাবিব লাগে আৰু ইটো দিয়কচোন এতিয়া মানে ভাবিব যাওক কাম কৰকগৈ যাওক আমাৰ গৈ আছে বাৰু গাড়ী কিয় হাঁহি আছে হে নাই হাঁহি আছে কিয় আপুনি যে কেৰি কাটি ফুৰিছে কিহৰ পৰা বিয়াৰ টপিকটোৰ পৰা যাওকচোন আপুনি কামত লাগকগৈ যাওঁ 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 আপুনি বিয়াৰ কথাটো ক'লে ছাৰ কিয় ইমান লাজ কৰে খাটনীয়া যাওক না অফ টাইমত আপুনি মোৰ লগত আউটিঙত ওলাবচোন মই লাজটো ভাঙি দিম যাবনে আপুনি ইমান দিন ভগৱানে চকু টোপনিয়াই টোপনিয়াই এতিয়াহে চকু মেলি চাইছে দোষী হয়নে দোকান অং হৈ গৈছে দোকানত সকাম পাতিছো অকল সকাম পতাটোতে মূৰ মাৰিব নালাগে দোকানখন কেনেকে ভালকে চলাব পাৰি সেইটোতো মূৰ মাৰিবা অলপ এইবাৰ দোকান এনেকুৱা চলাইছো চব দোকান পিছ পৰি যাব মোৰ দোকান যেন জংঘল ফালে ওলাই যাব হয়নি মই আকৌ দোকান চলোৱাৰ কথাহে কৈছো এই গাড়ী চলোৱাৰ কথা কোৱা নাই মোৰ দোকান চলোৱাৰ কথাই কৈছো বাকলি